নমস্কাৰ বন্ধুসকল, মই মানেশ্বৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি পুনৰ মই আপোনালোকলৈ কেইটামান অসমীয়া কুইজ লৈ আহিছোঁ, যিকেইটা কুইজৰ প্ৰশ্নৰ উত্তৰ আমি জানি থোৱাটো অতিকৈ দৰকাৰী। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ চেনেলটো নতুন কৈছে যে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি কুইজৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ কোন ঠাইত কৃষি গৱেষণা কেন্দ্ৰ আছে? হয় বন্ধুসকল, অসমৰ কোন ঠাইত কৃষি গৱেষণা কেন্দ্ৰ আছে? যদি উত্তৰটো আপোনাৰ মনত আছে কমেণ্ট কৰিবচোন। হয় বন্ধুসকল, উত্তৰটো হৈছে যোৰহাট আৰু বিশ্বনাথ চাৰিআলি। অসমৰ কৃষি গৱেষণা কেন্দ্ৰ যোৰহাট আৰু বিশ্বনাথ চাৰিআলিত আছে। আমি কুইজৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ বন্ধুসকল। পাছৰ প্ৰশ্নটো হৈছে আয়ুৰ্বেদ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? হয় বন্ধুসকল, আয়ুৰ্বেদ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? নিশ্চয় আপোনাৰ মনত আছে, কমেণ্ট কৰিবচোন। হয় বন্ধুসকল, উত্তৰটো হ'ল গুৱাহাটী। আয়ুৰ্বেদ মহাবিদ্যালয় অসমৰ গুৱাহাটীত আছে। আমি কুইজৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। পাছৰ প্ৰশ্নটো হৈছে বন্ধুসকল আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? হয় বন্ধুসকল, আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? নিশ্চয় আপোনাৰ মনত আছে, কমেণ্ট কৰিবচোন। হয় বন্ধুসকল, উত্তৰটো হ'ল ৰঙিয়া। আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ৰঙিয়াত আছে। আমি কুইজৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। বন্ধুসকল, আজি কুইজৰ পাছৰ প্ৰশ্নটো হৈছে অসমৰ কোন ঠাইত মীন মহাবিদ্যালয় আছে? হয় বন্ধুসকল, অসমৰ কোন ঠাইত মীন মহাবিদ্যালয় আছে? আপুনি মোক উত্তৰটো জনাবচোন। বন্ধুসকল, উত্তৰটো হৈছে নগাঁও ৰহাত। হয় বন্ধুসকল, মীন মহাবিদ্যালয় নগাঁও ৰহাত আছে। আমি আজি কুইজৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। বন্ধুসকল, পাছৰ প্ৰশ্নটো হৈছে অসমৰ কোন ঠাইত পশু চিকিৎসাৰ মহাবিদ্যালয় আছে? হয় বন্ধুসকল, অসমৰ কোন ঠাইত পশু চিকিৎসালয় মহাবিদ্যালয় আছে? আপুনি মোক জনাবচোন উত্তৰটো। উত্তৰটো হৈছে উত্তৰ লখিমপুৰ আৰু গুৱাহাটী। হয় বন্ধুসকল, উত্তৰটো হৈছে উত্তৰ লখিমপুৰ আৰু গুৱাহাটী। আজি আমি এই কুইজৰ পাছৰ প্ৰশ্নটোলৈ যাম। পাছৰ প্ৰশ্নটো হৈছে বন্ধুসকল ভাৰত চৰকাৰৰ বৰ্তমান শিক্ষা বিভাগটোক কি নামেৰে জনা যায়? হয় বন্ধুসকল, বৰ্তমান ভাৰত চৰকাৰৰ শিক্ষা বিভাগটোক কি নামেৰে জনা যায়? উত্তৰটো জনাবচোন মোক। হয় বন্ধুসকল, উত্তৰটো হৈছে মানৱ সম্পদ উন্নয়ন বিভাগ। বৰ্তমান ভাৰত চৰকাৰৰ শিক্ষা বিভাগটোক মানৱ সম্পদ উন্নয়ন বিভাগ বুলি জনা যায়। বন্ধুসকল, আমি কুইজৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। পাছৰ প্ৰশ্নটো হৈছে বন্ধুসকল ভাৰতৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা কোনে পৰিচালনা কৰে? হয় বন্ধুসকল, ভাৰতৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা কোনে পৰিচালনা কৰে? উত্তৰটো যদি মনত আছে কমেণ্ট কৰিবচোন। হয় বন্ধুসকল, উত্তৰটো হৈছে সৰ্বশিক্ষা মিছন। ভাৰতৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সৰ্বশিক্ষা মিছনে পৰিচালনা কৰে। আমি পাছৰ প্ৰশ্নলৈ যাওঁ বন্ধুসকল। আজি কুইজৰ পাছৰ প্ৰশ্নটো হৈছে বন্ধুসকল ভাৰতৰ জাতীয় প্ৰতিৰক্ষা মহাবিদ্যালয় ক'ত আছে? হয় বন্ধুসকল, ভাৰতৰ জাতীয় প্ৰতিৰক্ষা মহাবিদ্যালয় ক'ত আছে? যদি আপোনাৰ মনত আছে কমেণ্ট কৰিব মোক। হয় বন্ধুসকল, উত্তৰটো হৈছে নতুন দিল্লী। ভাৰতৰ জাতীয় প্ৰতিৰক্ষা মহাবিদ্যালয় নতুন দিল্লীত আছে। আমি পাছৰ প্ৰশ্নটোলৈ যাওঁ বন্ধুসকল। আজি কুইজৰ পাছৰ প্ৰশ্নটো হৈছে ভাৰতীয়
মহাকাশ গৱেষণাৰ প্ৰতিষ্ঠান ক'ত আছে? হয় বন্ধুসকল, ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ক'ত আছে? উত্তৰটো যদি মনত পৰে কমেণ্ট কৰিবচোন মোক। হয় বন্ধুসকল, উত্তৰটো হৈছে বাংগালোৰত। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানটো বাংগালোৰত আছে। বন্ধুসকল, আজি কুইজৰ শিতানত আপুনি কেইটা উত্তৰ দিব পাৰিছিলে মোক জনাবচোন। আজি শেষৰ প্ৰশ্নটোলৈ যাওঁ। আজি শেষৰ কুইজৰ প্ৰশ্নটো হৈছে বন্ধুসকল, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? হয় বন্ধুসকল, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? উত্তৰটো যদি আপোনাৰ মনত আছে কমেণ্ট কৰিব মোক। এই উত্তৰটো আপোনালোকে দিব লাগিব। যিসকলে শুদ্ধ উত্তৰ দিব সেইসকলৰ নাম মই অহা খণ্ডত প্ৰকাশ কৰিম। বন্ধুসকল, ভিডিঅ'টো যদি মোৰ আজি ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তেতিয়াহ'লে আজিলৈ আহোঁ বন্ধুসকল, জয় আই অসম।